নমস্কাৰ বন্ধুসকল, এইমাত্ৰ এটা অতি ডাঙৰ খবৰ আহি পৰিছে। নমস্কাৰ বন্ধুসকল, আপুনি জানেনে অচিৰেই বহু লোকৰ অৰুণোদয় টকা বন্ধ হৈ গৈছে আৰু বহু নতুন লোক এতিয়াও এই সুবিধা পাই নাই। আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এইটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসম চৰকাৰৰ এটা জনকল্যাণমূলক আঁচনি হৈছে অৰুণোদয় আঁচনি। এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালক মাহে 1250 টকা পোনপটীয়াকৈ বেংক একাউণ্টত দিয়া হয়। বহু লোকৰ টকা এই কাৰণত বন্ধ হৈছে। KYC সম্পূৰ্ণ নহয়, বেংক একাউণ্ট বন্ধ বা ভুল, ৰেচন কাৰ্ড আপডেট নহয়, নাম তালিকাৰ পৰা বাদ পৰিছে। টকা পুনৰ আৰম্ভ কৰিবলৈ কি কৰিব লাগিব? নিজৰ বেংক KYC আপডেট কৰক, ৰেচন কাৰ্ড চেক কৰক, গাঁও পঞ্চায়ত বা ৱাৰ্ড অফিচত যোগাযোগ কৰক, অৰুণোদয় বেনিফিচিয়াৰী তালিকাত নাম আছে নে নাই চাওক। খবৰ অনুসৰি যিসকল হিতাধিকাৰীয়ে আগৰ কেইবামাহ ধৰি অৰুণোদয় টকা পোৱা নাই, তেওঁলোকক 8000 টকা একেলগে 20 ফেব্ৰুৱাৰী তাৰিখত পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া হ'ব। নতুনকৈ আবেদন কৰিব পাৰিনে? হয় বন্ধুসকল, নতুন তালিকা প্ৰস্তুত হোৱাৰ সময়ত আপুনি গাঁও পঞ্চায়ত বা স্থানীয় কাৰ্যালয়ত আবেদন জনাব পাৰে। কৃষক বন্ধুসকল, এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 22 নম্বৰ কিস্তি অতি শীঘ্ৰে মুকলি হ'ব। আপোনাৰ একাউণ্টত 2000 টকা জমা হ'বনে নাই, ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত দেশৰ যোগ্য কৃষকসকলক বছৰি 6000 টকা আৰ্থিক সহায় দিয়া হয়। এই ধন 3টা কিস্তিত 2000 টকা কৰি সোজাকৈ বেংক একাউণ্টত জমা কৰা হয়। বৰ্তমান চৰকাৰে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি মুকলি কৰাৰ প্ৰস্তুতি চলাই আছে। কিন্তু মনত ৰাখিব, সকলো কৃষকে এই কিস্তি নাপাব। যিসকল কৃষকৰ KYC সম্পূৰ্ণ নহয়, তেওঁলোকৰ ধন বন্ধ থাকিব পাৰে। আৱশ্যক চৰ্তসমূহ: KYC সম্পূৰ্ণ হোৱা লাগিব। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোজিত থাকিব লাগিব। ভূমি নথি সঠিক হ'ব লাগিব। বেংক একাউণ্টত DBT সক্ৰিয় থাকিব লাগিব। এইবোৰৰ কোনো এটা অসম্পূৰ্ণ থাকিলে 22 নম্বৰ কিস্তি লাভ নকৰিব পাৰে। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি চৰকাৰে ফেব্ৰুৱাৰী মাহৰ মাজভাগত দিব বুলি জানিব পৰা গৈছে। সকলো অফিচিয়েল আপডেট প্ৰথমে পাবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।